হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ চাগে ভাল নহয় জানতে, মোৰো ভাল। কাৰণ আজি ছানডে হয়, ঘৰৰ সকলো কাম বন কৰি কিনে ভণ্টিৰ লগত অলপমান ওলাই আহিছোঁ। দীঘলী পুখুৰীৰ ফালে ঘূৰিবলৈ আহিছোঁ। আপোনালোককো লৈ যাওঁ, আহকচোন। দীঘলী পুখুৰী আহি পালোঁ। দীঘলী পুখুৰী আহি পাই দেখিলোঁ যে ইমান ধুনীয়াকৈ সজাইছে 15 আগষ্টৰ বাবে, আৰু ইয়াতে কিবা কিবি ফাংচনো হৈ আছে। ভালো লাগিছে। আপোনালোকেও চাওক, ময়ো চাওঁ। সোমালোঁ দীঘলী পুখুৰী পিনে। আজি চবকে ফ্ৰী দিছে, এইটোৰ বাবে ময়ো সোমালোঁ। ইয়াতে বোলে কিবা হ'ব, আৰু আমাৰ মামা আহিছে, ইয়াতে কিবা মিটিং চলি আছে, তাতে কিবা হ'ব। আহকচোন, ময়ো উপভোগ কৰোঁ, আপোনালোকক উপভোগ কৰাওঁ। আৰু লগতে পোনপ্ৰথমে জনাওঁ যে হেপী ইণ্ডিপেণ্ডেন্স ডে', কাৰণ আৰু এদিন আছে মাজতে ইণ্ডিপেণ্ডেন্স ডে'লৈ, সেইবাবে চবকে হেপী ইণ্ডিপেণ্ডেন্স ডে'। দিনৰ সময়খিনিতো দেখিলে কিমান ধুনীয়া, লগতে গধূলি সময়খিনিও বহুত ধুনীয়া, নহয় জানোতে। ইয়াতে এতিয়া বৰ্তমান আৰম্ভ হ'ব। আপোনালোকে চাই থাকিব, ক'লৈকে নাযাব দেই।
মানত নৰি নেকি এইটো যিহেতু ইমান ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যনটো দেখালে ভাল লাগিছে নহয় জানোতে মোৰ কিন্তু বহুত ভাল লাগিছে এতিয়া ভাবিছোঁ কিবা এটা খাওঁ এই দাদাজনৰ দোকানতে আহিলোঁ যিজন ভাইৰেল হৈ আছে সেই দাদাজনৰ দোকানত আহি দেখিলোঁ যি ভিৰ খাবলৈ নোৱাৰোঁ আৰু বাকী যিয়ে নহওক ওচৰতে এখন দোকানত খাই কিনে ঘৰলৈ উভতিলোঁ আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব